বনাবলৈ ওলাইছোঁ বিলাহী আৰু মাছ। এয়া মাছখিনি মই ফ্ৰাই কৰি লৈছোঁ আৰু এয়া বিলাহী 3টা কাটি লৈছোঁ, এটা পিঁয়াজ কাটি লৈছোঁ সৰু সৰুকৈ আৰু লৈছোঁ জিৰা ধনিয়া পাউডাৰ, হালধি গুড়ি, নিমখ সোৱাদ অনুযায়ী আৰু ৰেড চিলি পাউডাৰ আৰু কেঁচা জলকীয়া 2টা আৰু আদা নহৰু পেষ্ট। তেলখিনি গৰম হ'ল, এতিয়া মই ইয়াতে পিঁয়াজখিনি জলকীয়া দি পিঁয়াজখিনি সিজি গ'ল, এতিয়া মই বিলাহীখিনি দি দিম ইয়াতে। একেলগে মছলাখিনিও দি দিছোঁ। আদা নহৰু পেষ্টটো দি দিছোঁ। ইয়াতে মই অকণমান পানী দিম। এতিয়া কম জুইত বিলাহীখিনি সিজিবলৈ দিম। বিলাহী সিজি গ'ল, এতিয়া মই ইয়াতে মাছখিনি দি দিম। ইয়াতে মই 1 গিলাচ পানী দি দিম, সৰু গিলাচেৰে। এয়া মাছ ৰেডি হৈ গ'ল, মই গেছটো অফ কৰি দিছোঁ। এয়া মোৰ মাছৰ তৰকাৰী ৰেডি হৈ গ'ল, সহজকৈ বনাইছোঁ ঘৰতে।
যদি ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো নতুন হয় আপুনি ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা সহজ ৰেচিপি লৈ আহি থাকিম মই। তো আপোনালোকৰ যদি ভিডিঅ'বিলাক চাই ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব। সেয়াই আজিলৈ আহিছোঁ, আৰু এটা নতুন ভিডিঅ' লৈ আহিম।